নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পদিনাৰ সৈতে ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি। তাৰ বাবে মই লৈছোঁ পদিনা এমুঠি, বিলাহী এটা কাটি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ, আলু দুটা মিডিয়াম চাইজৰ কাটি লৈছোঁ, দুখিলা তেজপাত, গোটা জিৰা, 5টা কাজু, অলপ দালচিনি, ইলাচি এটা আৰু লং দুটা, আৰু লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ, অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, আৰু মাংস হৈছে 250 গ্ৰাম। মই দুজনৰ জোখাৰে বনাইছোঁ। এতিয়া মই প্ৰথমতে এটা পেষ্ট বনাই ল'ম। তাৰ বাবে মই তেলত পিঁয়াজ মই আধা দিম। ইয়াৰে পিঁয়াজ, আদা নহৰু, বিলাহী আৰু লং, দালচিনি, ইলাচি গোটেইখিনি দি মই অলপ ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। আৰু ইয়াতে মই কাজু কেইটাও দি দিছোঁ। গোটেইখিনি অলপ ভাজি লৈ মই ইয়াৰে পেষ্ট বনাই ল'ম। গতিকে মই এই ভাজি লোৱাখিনি দেখাই আছোঁ। আৰু এইখিনি চাওক, আৰু নমোৱাৰ আগে আগে মই ইয়াতে পদিনা মুঠিও দি দিম। পদিনা মুঠি বেছি ভাজিবৰ দৰকাৰ নাই, মই জাষ্ট নমোৱাৰ আগে আগে দিছোঁ পাতখিনি লেৰেলি যোৱালৈকে। কেইছেকেণ্ডমান সময় ভাজি লৈছোঁ। এইটো আপোনালোকে কেঁচাকৈও দিব পাৰে, মই অলপ ভাজি দিছোঁ। আৰু এইখিনি হৈয়ে গ'ল। মই এতিয়া এইখিনি পেষ্ট বনাই ল'ম, বেছি ভাজিবই দৰকাৰ নাই। আৰু এইখিনি মই এতিয়া এটা মিহি পেষ্ট বনাই ল'ম। আপোনালোকে পদিনাটো পেষ্ট নবনাকৈ কাটিও দিব পাৰে, কিন্তু পেষ্ট বনালে ইয়াৰ যিটো ফ্লেভাৰ ধুনীয়াকৈ ওলাই যায়। আৰু এইখিনি মই এটা পেষ্ট বনাই ল'ম এতিয়া। ইয়াত যিটো কাজু দিছোঁ, গতিকে টেষ্টটো বহুত ভাল হয়, টেষ্টটো এনহেঞ্চ কৰে কাজুৱে। আৰু এইটো হৈছে পেষ্ট। এতিয়া ৰেচিপিটোলৈ আগবাঢ়োঁ। মই কেৰাহীত দিছোঁ তেল মই অলপ সৰহকৈয়ে দিছোঁ। মই ইয়াত ছানফ্লাৱাৰ অইলটো ব্যৱহাৰ কৰিছোঁ। আৰু তেল পকিলত ইয়াত মই দিছোঁ দুখিলা তেজপাত আৰু দিছোঁ গোটা জিৰা। এই জিৰাখিনি ভালদৰে ফুটি ল'বলৈ দিছোঁ। আৰু এতিয়া মই ইয়াত দিম পিঁয়াজ যিটো মই আধাখিনি পেষ্টত ইউজ কৰিছোঁ, আৰু আধাখিনি মই ইয়াত দিছোঁ ফ্ৰাই কৰি লওঁতে। পিঁয়াজখিনি মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ, গতিকে এইখিনি ৰঙচুৱা হ'বলৈ অলপ টাইম লাগিব। আপোনালোকে তেতিয়ালৈকে লৰাই থাকিব, যাতে এটা ছাইড দেৰি নাযায়। আৰু এনেদৰে লৰাই থাকিব মাজে মাজে। আৰু ইফালে মই এটা বাতিত মছলাখিনি ৰেডি কৰি লৈছোঁ আধা চামুচ কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ, আৰু লৈছোঁ আধা চামুচ মিট মছলা, আৰু ইয়াত দিম মই 1 চামুচ জিৰা পাউডাৰ, আৰু হালধি অলপমান দিম। হালধি মই বেছি নাই দিয়া, অলপ দিছোঁ। আৰু এইখিনি মই এতিয়া পানী দি এটা মিশ্ৰণ ৰেডি কৰি ল'ম। এনে কৰিলে মছলাখিনি জ্বলি নাযায়, ধুনীয়াকৈ ইভেনলি গোটেইখিনি সিজে, মানে কেঁচা গোন্ধবিলাক যায়, বৰ ধুনীয়া এটা কালাৰ হয়। আৰু এইখিনি চাওক, পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। আৰু এতিয়া মই মছলাখিনি ইয়াতে ঢালি দিম। মছলাখিনি দিয়াৰ লগে লগে ভালদৰে হেতাখনে লৰাই দিব। এয়া, বেছি দেৰি ভাজিব দৰকাৰেই নাই, দিয়াৰ লগে লগে সিজিয়ে গ'ল। এয়া চাওক, কালাৰটো বহুত ধুনীয়া আহে এনেদৰে দিলে। আৰু মই বাতিটোত লাগি থকাখিনি অলপ পানী দি আখলি দি দিছোঁ ইয়াত। আৰু এনেদৰে লৰাই দিব ধুনীয়াকৈ। এয়া চাওক, কালাৰটো কি ধুনীয়া হৈছে। আৰু এতিয়া আমাৰ মছলাখিনি সিজিলে, এইটো সময়তে আমি ইয়াত দি দিম মাংসখিনি। এতিয়া ভালদৰে লৰাই দিব, যাতে মাংসখিনি গাত মছলাবিলাক ভালদৰে সান খাই যায়। মই এনেদৰেই ঢাকন নলগাকৈ অলপ দেৰি সিজাই ল'ম, মাংসখিনি ফ্ৰাই কৰি ল'ম। আৰু জোখমতে নিমখ দিব। নিমখ যিহেতু মই পেষ্ট বনাবলৈ দিছিলোঁ অলপ, গতিকে নিমখটো সেইটো মতে মিলাই দিব। আৰু এনেদৰে অকণমান দেৰি মই ফ্ৰাই কৰি ল'ম ঢাকন নলগোৱালৈকে। আৰু এতিয়া মই ইয়াতে দি দিম আলুখিনি যিহেতু সিজিবলৈ অলপ টাইম লাগে, গতিকে মই আগতীয়াকৈ দি দিছোঁ। ভালদৰে লৰাই মেলি এতিয়া অলপ ঢাকন লগাই দিম। মাজে মাজে লৰাই থাকিব, যাতে তলত লাগি নধৰে। আৰু এনেদৰে দুবাৰমান ঢাকন লগাই সিজোৱাৰ পিছত ইয়াতে আমি যিখিনি পেষ্ট ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি আমি দি দিম।
পেষ্টখিনি বহুত ডাঠ হৈছে, গতিকে মই মিক্সি জাৰটোত অলপ পানী দি আখলি পিনে সেইখিনি দি দিম যিখিনি লাগি আছে। এতিয়া ভালদৰে লৰাই দিব। খুব ভাল এটা ৰেচিপি, বহুত ভাল হয় খাবলৈ, গোন্ধটো বহুত ধুনীয়া হয়। আৰু এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ। উতলা গৰম পানী দি দিব আৰু ভালদৰে লৰাই দিব আৰু ঢাকনখন মাৰি সিজিবলৈ দিব। এনেদৰে আমি প্ৰায় 15 পৰা 20 মিনিট সময় সিজাম। মাজে মাজে ঢাকন এৰুৱাই চাই থাকিব, নহ'লে পানী শুকাই তলত লাগি যাব। আৰু এয়া চাওক, মাজে মাজে লৰাই আছোঁ, এয়া উতলি আছে। কালাৰটো বহুত ধুনীয়া হয়, ভিডিঅ'ত কি আহিছে ক'ব পৰা নাই। এয়া আমাৰ চিকেন প্ৰায় হৈ গৈছে, আলু এডোখৰ কাটি চাব লাগিব। আলুবিলাকহে আজিকালি সিজিবলৈ অলপ টাইম লাগে। আলু 80% সিজিছে আৰু অলপ দেৰি ৰাখিব লাগিব। এয়া আমাৰ হৈ গৈছে, অলমষ্ট ৰেডিয়ে হৈ গৈছে। আপোনালোকে ঘৰত বনাব, আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত, নানৰ লগত খাব পাৰে, বহুত ভাল হয় খাবলৈ। এয়া আমাৰ অলমষ্ট হৈ গ'ল। এয়া হৈ গ'ল আৰু মই লাষ্টৰ বাবে দেখাইছোঁ, নমোৱাৰ আগে আগে এবাৰ দেখাই দিছোঁ। গ্ৰেভিটো জোখত হৈ গ'ল, নমাই দিলে আৰু অলপ কমিয়ে যাব গ্ৰেভিটো। এয়া চাওক কি ধুনীয়া হৈছে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আৰু এয়া মই পৰিৱেশন কৰিছোঁ। ধন্যবাদ।